মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 7 ৰ লাষ্ট ক্লাছটোত আমি ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এই পাঠটো আলোচনা কৰি আছিলোঁ এই পাঠটোত আমি ভৌতিক পৰিৱৰ্তনৰ বিষয়ে আগৰ ক্লাছত ডিসকাস কৰিছিলোঁ অৰ্থাৎ ফিজিক্যাল চেঞ্জৰ বিষয়ে আমি ডিসকাস কৰিছিলোঁ এটা বাকি থাকিলে ৰাসায়নিক পৰিৱৰ্তন আৰু ইয়াৰ লগত জড়িত অন্যান্য উদাহৰণসমূহ কিন্তু আমি প্ৰথমে চাওঁ ৰাসায়নিক পৰিৱৰ্তন বা ভৌতিক chemical change কি বস্তু a change in which one or more new substances are formed is called chemical change মানে কি যিটো পৰিৱৰ্তনত এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হয় তেনে পৰিৱৰ্তনকে ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱাৰ পৰিৱৰ্তনকে ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় তেতিয়া ফিজিক্যাল চেঞ্জত আছিলে ফিজিক্যাল চেঞ্জৰ কাৰণে কেতিয়াও নতুন পদাৰ্থ উদ্ভৱ নহয় যি পদাৰ্থ আছিলে সেই পদাৰ্থটো মাত্ৰ ইয়াৰ ৰূপটো সলনি হয় কিন্তু ৰাসায়নিক পৰিৱৰ্তনত কি পাওঁ আমি সদায় এবিধ নতুন পদাৰ্থ পাওঁ এবিধ উৎপন্ন হ'ব পাৰে তেতিয়া কেতিয়াবা এবিধতকৈ বেছি উৎপন্ন হ'ব পাৰে তেতিয়া আমি উদাহৰণ চাওঁ তেতিয়া হলে কি হ'ব ৰাষ্টিং অফ আইৰন লোট মামৰ ধাতুটো এক প্ৰকাৰ হৈছে ৰাসায়নিক পৰিৱৰ্তন উদাহৰণস্বৰূপে লোটো হৈছে আমাৰ এবিধ পদাৰ্থ যেটা লোট মামৰ ধাৰাৰ ফলত আমাৰ কি হৈ যায় তাত মামৰ পদাৰ্থবিধ পাওঁ যেটো লো নহয় যেটো আমাৰ লো পৰা এৰা যায় যেটো আমি সাধাৰণ ভাষাত মামৰ বুলি কওঁ ইংৰাজীত তাক ৰাষ্ট হেতু কোৱা হয় কি নতুন পদাৰ্থ গতিকে লোট মামৰ ধাৰাটো এটা নতুন পদাৰ্থ উৎপত্তি হয় গতিকে লোট মামৰ ধাৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কম ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ chemical change is also known as chemical reaction ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয় অৰ্থাৎ যিবোৰ chemical change আছে chemical change বুলি নকয় chemical reaction বা ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয় মনত থাকিব কথাটো এতিয়া আমি চালো যে ৰাসায়নিক পৰিৱৰ্তন হোৱাৰ লগে লগে সদায় এবিধ নতুন পদাৰ্থৰ সৃষ্টি হ'ব পাৰে হয় এবিধ বা তাতকৈ অধিক নতুন পদাৰ্থৰ সৃষ্টি হয় কিন্তু ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ লগে লগে আৰু কেইটামান কথা হয় যিকেইটা আমি চাওঁ ৰাসায়নিক বিক্ৰিয়া এটাত তলত দিয়াবোৰো সংঘটিত হ'ব পাৰে ইন এ কেমিক্যাল ৰিঅ্যাকশন ফলোইং চেঞ্জেছ মে অকাৰ এটা এক নম্বৰৰ কথা কি যে বিক্ৰিয়াটোৰ ফলত তাপ আৰু পোহৰ উৎপন্ন বা শোষণ হ'ব পাৰে ইয়াৰ অৰ্থটো কি যে হিট এবজৰ্ব হ'ব পাৰে আৰু ৰিলিজ হ'ব পাৰে এবজৰ্ব হোৱা মানে হৈছে হিটটো শোষণ কৰা যে বাহিৰৰ পৰা যদি আমি হিট দিবলগীয়া হয় তাক আমি কি বুলি ক'ম এবজৰ্ব কৰা বুলি কয় বাহিৰৰ পৰা বস্তু এটা গৰম কৰিবৰ কাৰণে আমি কি কৰিবলগীয়া হয় বাহিৰৰ পৰা তাপ প্ৰয়োগ কৰিবলগীয়া হয় সেই ক্ষেত্ৰত আমি কি ক'ব তাপটো শোষণ হোৱা বুলি ক'ম কিন্তু কিছুমান ক্ষেত্ৰত কি হৈ যায় তাপটো আমি বাহিৰৰ পৰা নিদিয়াকে তাপটো তাত উৎপন্ন হয় তেনেকুৱা ক্ষেত্ৰত আমি কি বুলি কওঁ তাক উদ্ভৱ হোৱা বা ৰিলিজ হোৱা বুলি ক'ম এটা উদাহৰণ যদি আমি চাওঁ তাপ উদ্ভৱ হোৱা এটা বিক্ৰিয়া আমি কনসিডাৰ কৰোঁ এটা আমি সদায় দেখি থকা বিক্ৰিয়া ক্ষেত্ৰত আমি চাবলৈ বিচাৰিম যে পানীত যদি গোটা চূণ দিয়া হয় ঠাণ্ডা পানীত গোটা চূণ দিয়াৰ লগে লগে কি হ'ব অলপ সময়ৰ পাছত যিটো পাত্ৰত আমি পানীত চূণ দিছিলোঁ সেই পাত্ৰটো অতিপাত গৰম হ'ব অৰ্থাৎ তাৰ পৰা কি হৈছে হিট ৰিলিজ হৈছে অৰ্থাৎ তাপটো উৎপন্ন হৈছে ঠিক একেদৰে আমি যদি ডিসকাস কৰোঁ পোহৰ মম এডাল জ্বলালে কি হৈ যায় মম এডাল জ্বলালে তাৰ পৰা আমি পোহৰ পাওঁ গতিকে সেই তাত এবিধ কি হৈছে ৰাসায়নিক বিক্ৰিয়া চলিছে এক নম্বৰ পইণ্টটো বুজি পালো যে ৰাসায়নিক বিক্ৰিয়া এটা তাপ বা পোহৰ উদ্ভৱ হ'ব পাৰে বা কেতিয়াবা ইয়াত শোষণ হ'ব পাৰে কিন্তু একেলগে সব বিক্ৰিয়াতে এই সকলোবোৰ নহয় মানে তাপ বা পোহৰ কেতিয়াবা উদ্ভৱ নহবও পাৰে আৰু শোষণো নহব পাৰে তেনেকুৱা বিলাকত কি কেতিয়াবাহে এটো হ'ব পাৰে সেইকাৰণে লিখিছো যে ফলোইং চেঞ্জেছ মে অকাৰ হ'ব পাৰে এই যিকেইটা পইণ্ট দিছো এইকেইটা হ'বও পাৰে বা নহ'ব পাৰে দুই নম্বৰ পইণ্টটো আহিলে সাউন্ড মে বি প্ৰডিউসড কি হ'ব পাৰে শব্দ উৎপন্ন হ'ব পাৰে এটা উদাহৰণ এটা চাওঁ শব্দ উৎপন্ন হোৱা উদাহৰণ যেটা দেৱালীত আমি ব্যৱহাৰ কৰা ফটকা ফুটালে দেৱালীত যেতিয়া আমি ফটকা ফুটাওঁ তাৰ পৰা কি হয় শব্দ উৎপন্ন হয় গতিকে দেৱালীত ফটকা ফুটোৱাটো হৈছে কি বা ফটকা ফুটোৱাৰ প্ৰক্ৰিয়াটো এক প্ৰকাৰ কি ৰাসায়নিক বিক্ৰিয়া এইবোৰ বুজি পাইছা নেক্সটলৈ যাওঁ এ চেঞ্জ ইন এ স্মেল কেতিয়াবা কি হ'ব পাৰে ৰাসায়নিক বিক্ৰিয়াৰ ফলত গোন্ধ পৰিৱৰ্তন হ'ব পাৰে গোন্ধ পৰিৱৰ্তন হয় উদাহৰণ এটা আমি যদি কেতিয়াবা মিঠাই আনি থওঁ ঘৰত মিঠাইটো যদি কেইবাদিনো থৈ দিয়া যায় ফ্ৰিজত নথোৱাকৈ যদি মুকলি অৱস্থাত বা কোনোবা পাত্ৰত বন্ধ কৰি থৈ দিওঁ কেইবাদিনৰ পাছত কি হৈ যায় টেঙা গোন্ধাবলৈ লয় মিঠাইটো খাবলৈ নিওঁতে আমি কি এটা বেয়া গোন্ধ পাওঁ গতিকে হেতু এটা কি হৈছে ৰাসায়নিক বিক্ৰিয়া নেক্সট আহিলে চেঞ্জ ইন কালাৰ ঠিক আছে এটা মিঠাই উদাহৰণ দিওঁতে এটা কথা মনত পৰিছে যে আমি পিঠাৰ যেতিয়া বিহুৰ সময়ত পিঠাবোৰ বনোৱা হয় পিঠা বনালেও কি হৈ যায় বহুত দিন যদি পাত্ৰত ভৰাই থোৱা হয় বা সেমেকা পাত্ৰত যদি ভৰাই থোৱা হয় বা বাহিৰৰ পৰা যদি বতাহ সোমাব পাৰে পাত্ৰটোৰ মাজলৈ তেতিয়া কি হ'ব পাৰে তাত বেয়া গোন্ধাব পাৰে বেয়া গোন্ধটো এটা উদাহৰণ
ঠিক একেদৰে কেতিয়াবা আমি দেখিছোঁ চাগে তোমালোকেও দেখিছে চাগে মন কৰিলে যে মালপোৱা পিঠা বা ৰুটি এইবোৰ যদি আমি কি হ'ব পাৰে বেয়া জেগাত থওঁ হেমেকা জেগাত থওঁ তেতিয়া অলপ দিনৰ পাছত কি হৈ যায় তাৰ ওপৰত এটা বগা চামনি পায় অৰ্থাৎ কি হৈছে যিটো অৰিজিনেল কালাৰ আছিল পিঠাটোৰ কালাৰ মালপোৱা পিঠাটোৰ কালাৰটো বগা নহয় কিন্তু বগা পিঠাটো যেতিয়া আমি হেমেকা পৰিৱেশত ৰাখোঁ কি হ'ব পাৰে তাত এটা বগা চামনি পৰে অৰ্থাৎ কি হ'ব পাৰে কালাৰটো চেঞ্জ হয় নেক্সট হ'লে ৰিলিজ অফ গেছ গেছ ৰিলিজ কেতিয়া হয় আমি যেতিয়া কাগজ এখন পুৰিলে বা যিকোনো কাঠ এটুকুৰা পুৰিলে কাগজ এটুকুৰা পুৰিলে তাৰ পৰা কি ওলায় ধোঁৱা ওলায় ধোঁৱাটো সাধাৰণতে কি এই ধোঁৱাটো হৈছে কাৰ্বন ডাই অক্সাইড যিকোনো পদাৰ্থ পুৰিলে সাধাৰণতে উৎপন্ন হোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গতিকে গম পালে যে ৰাসায়নিক পৰিৱৰ্তনৰ ফলত গেছো উদ্ভৱ হ'ব পাৰে ৰিলিজ অফ গেছটো কি হ'ব পাৰে ৰিলিজ হ'ব পাৰে তেতিয়া গম আটাইকেইটা 3 নম্বৰ পইণ্টটো উদাহৰণ কি ল'লোঁ গুণ পৰিৱৰ্তন হোৱা মিঠাই সেমেকা ঠাইত থোৱা বা পিঠা সেমেকা ঠাইত থ'লে কি হ'ব পাৰে তাৰ পৰা গুণ হয় গতিকে সেইটো পিঠা বা মিঠাইটো বেয়া হোৱা প্ৰক্ৰিয়াটো এক প্ৰকাৰ কি কেমিকেল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন ঠিক একেদৰে ৰঙৰ পৰিৱৰ্তন পিঠাৰ ক্ষেত্ৰতে আহিলে পিঠাটো সেমেকা ঠাইত বা ৰুটি এখন সেমেকা ঠাইত থৈ দিলে তাৰ ওপৰত এটা বগা চামনি পৰে অৰ্থাৎ তাৰ যিটো ৰং আছিলে ৰংটোৰ পৰিৱৰ্তন হয় নেক্সট আহিলে গেছ উদ্ভৱ হোৱা উদাহৰণটো কি আহিলে যে যিকোনো পদাৰ্থ এটা পুৰিলে তাৰ পৰা গেছ ওলায় গতিকে পদাৰ্থ এটা পুৰা বিক্ৰিয়াটো যিকোনো পদাৰ্থ পুৰিলে তাৰ পৰা ধোঁৱা ওলায় গতিকে সেই ধোঁৱা ওলোৱাটোৱে হৈছে গেছ কি গেছ বুলি কৈছিলোঁ মই কাৰ্বন ডাই অক্সাইড গেছ গতিকে বস্তু এটা পৰাটো হৈছে গেছ উদ্ভৱ হোৱা এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ এতিয়া আমি গম পালোঁ এইকেইটা 5টা কথা পালোঁ তো কথাটো হ'ল এই 5টাৰ ভিতৰত 5টা কেতিয়াবা সংঘটিত হ'বও পাৰে কেতিয়াবা সংঘটিত নহ'বও পাৰে 5টাৰ ভিতৰত 5টা এটাতকৈ বেছিও দেখিবলৈ পাব পাৰোঁ কোনোবা একেটা উদাহৰণতে বেছিও দেখিব পাৰোঁ যেনেকৈ পিঠা এটা বেয়া হোৱাত মই কি দেখিছিলোঁ 3টোও দেখিছোঁ 4টোও দেখিছোঁ অৰ্থাৎ গুণটো আহিছে আৰু ৰঙো সলনি হৈছে গতিকে 5টাৰ ভিতৰত যিকেইটা আমি ক'লোঁ যে কেতিয়াবা এইকেইটা হ'ব পাৰে বা কেতিয়াবা ইয়াৰ ভিতৰত এটাহে হ'ব পাৰে কেতিয়াবা ইয়াৰ ভিতৰত এটাও নহ'বও পাৰে এটাও নোহোৱাকৈও নতুন পদাৰ্থ উদ্ভৱ হ'ব পাৰে গতিকে এনেকুৱা যদি হয় তেতিয়া আমি কি বুলি ক'ম ৰাসায়নিক পৰিৱৰ্তন হোৱা বুলি ক'ম বুজি পাইছা যে এই 5টা যিকেইটা ক'লোঁ যে ৰাসায়নিক পৰিৱৰ্তন তলৰ দিয়াবোৰো সংঘটিত হ'ব পাৰে ৰাসায়নিক পৰিৱৰ্তন হ'লে এইবোৰো হ'ব পাৰে অৰ্থটো হৈছে যে কেতিয়াবা নহ'বও পাৰে কিন্তু হ'বলগীয়া কথাটো হৈছে কি ৰাসায়নিক পৰিৱৰ্তন হ'লে সদায় এবিধ নতুন পদাৰ্থ উৎপত্তি হ'বই লাগিব কেতিয়াবা তাতকৈ অধিকো হ'ব পাৰে কিন্তু কমেও এবিধ নতুন পদাৰ্থ আমি পাবই লাগিব ৰাসায়নিক পৰিৱৰ্তন হ'বলৈ হ'লে ঠিক আছে এতিয়া আমি এটা উদাহৰণ লওঁ বাৰ্নিং অফ মেগনেছিয়ামৰ ফিটা পোৰা বিক্ৰিয়াটো এদিন তোমালোকৰ ক্লাছতে মই ডিছকাছ কৰিছিলোঁ যে মেগনেছিয়ামৰ ফিটা পুৰিলে কি হয় উজ্জ্বল বগা পোহৰ ওলায় এইটো কি হৈছে মেগনেছিয়ামৰ ফিটা পোৰা বিক্ৰিয়াটো কি হৈছে যে যিকোনো বস্তুৰ পোৰা বা দহন কৰা বাৰ্ণ কৰা বুলিলে আমি কি বুজাওঁ অক্সিজেনৰ প্ৰেজেন্সত বায়ু পৰিৱেশত তাক উত্তপ্ত কৰাকে বুজাওঁ বায়ু পৰিৱেশত উত্তপ্ত কৰাৰ ফলত বস্তু এটা জ্বলি উঠে গতিকে ইয়াত যদি চাওঁ আমি মেগনেছিয়ামে যেতিয়া বায়ুত সদায় অক্সিজেন থাকে মেগনেছিয়ামে অক্সিজেনৰ উপস্থিতিত যেতিয়া উত্তপ্ত কৰা হ'ব তেতিয়া কি হ'ব জ্বলি যাব জ্বলি যোৱা বিক্ৰিয়াটোক কি বুলি লিখিম আমি Mg+O2 ইয়াৰ পৰা কি উৎপত্তি হ'ব MgO উৎপন্ন হ'ব তো এইটো হৈছে আমাৰ এটা ৰাসায়নিক বিক্ৰিয়াটোক এনেদৰে লিখা হয় সাংকেতিক চিহ্নৰ সহায়ত লিখা হয় তো এইটো সাংকেতিক চিহ্ন বা চিম্বল কি হয় সেইখিনি তোমালোকে আগৰ ওপৰৰ ক্লাছত জানিব পাৰিবা গতিকে এতিয়া এটাই মাত্ৰ জানিলা যে Mg এ মেগনেছিয়ামক বুজাইছে O2 এ অক্সিজেনক বুজাইছে আৰু MgO এ মেগনেছিয়াম অক্সাইডক বুজাইছে Mg আৰু O2 এই দুটা লগ লাগিলে কি উৎপন্ন হয় MgO উৎপন্ন হয় মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত ৰিয়েকচন হ'লে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় গতিকে এই কথাটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এই কথাটো তোমালোকে মনত ৰাখিব লাগিব Mg+O2 ইয়াৰ পৰা কি উদ্ভৱ হ'ব MgO তো এইটো এৰো সাইন Mg+O2 পৰা কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব এইটো হৈছে মেগনেছিয়ামৰ ফিটা এডাল পুৰোতে উৎপন্ন হোৱা উদ্ভৱ হোৱা বিক্ৰিয়াটো মেগনেছিয়ামৰ ৰিবনডাল পুৰিলে যিটো বিক্ৰিয়া সংঘটিত হয় সেই বিক্ৰিয়াটোক আমি এনেদৰে উপস্থাপন কৰিব পাৰোঁ তেতিয়া প্ৰশ্নটো যদি তোমালোকক এনেকৈ সোধা যায় যে মেগনেছিয়ামক জ্বলালে কি পদাৰ্থ পোৱা যায় নতুন পদাৰ্থ উত্তৰটো হ'ব মেগনেছিয়াম অক্সাইড পোৱা যায় নেক্সট আৰু এটা উদাহৰণ লওঁ সেইটো হৈছে কপাৰ সালফেট নামৰ এবিধ দ্ৰৱ এইটো কপাৰ সালফেট দ্ৰৱটো জুলীয়া আৰু তাৰ কালাৰটো হৈছে নীলা ইয়াত যদি আমি কপাৰটো দেখিছোঁ ইয়াত দেখিবলৈ পাইছে যে প্ৰথম পাত্ৰটো আমি কপাৰ সালফেট লৈছোঁ ইয়াত যদি আমি এখন নতুন ব্লেড পাত্ৰটো অলপ সময়ৰ কাৰণে ৰাখি থওঁ কিছু সময়ৰ পাছত ব্লেডখনৰ কালাৰটো এনেকুৱা দেখা পাব যাতে দেখিব পাইছে চাগে ইয়াত কি হৈছে তাম বৰণীয়া কালাৰ এটা ইয়াত পৰিব
এতিয়া কি হয় ইয়াত কপাৰ সালফেটত দুবাই ৰাখিলে কপাৰ সালফেট ইয়াত বিক্ৰিয়াৰ তলত দিয়া আছে সংগঠিত কপাৰ সালফেট প্লাছ আইৰণ মানে কি আমি যিখন ব্লেড লৈছিলোঁ ব্লেডখন হৈছে লো ব্লেড কপাৰ সালফেটৰ লগত লো বিক্ৰিয়া তো এই দুটাৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া আইৰণ সালফেট সলিউশ্যন প্লাছ কপাৰ উৎপন্ন হ'ব তেতিয়া তাৰমানে কি হ'ব এই বিক্ৰিয়া এইটো যদি আমি এনেদৰে অলপ দেৰি থকাৰ পিছত ব্লেডখনত এটা ৰঙচুৱা প্ৰলেপ দেখা পোৱা যাব আৰু যিখিনি দ্ৰব্য আছিলে দ্ৰব্যটোৰ ৰং ৰঙচুৱা বা তামবৰণীয়া বুলি ক'ব ব্লেডখন তামবৰণীয়া ৰং দেখা পোৱা যাব আৰু যিটো দ্ৰব্য আছিলে দ্ৰব্যৰ ৰংটো নীলাৰ পৰা সলনি হৈ পেলাই সেউজীয়া হ'ব যিটো ব্লু সলিউশ্যন আছিলে ব্লু সলিউশ্যনটো সলনি হৈ পেলাই কি হ'ব গ্ৰীণ সলিউশ্যন হ'ব ইয়াত কি হয় বিক্ৰিয়াটো কপাৰ সালফেট প্লাছ আইৰণ বিকামছ আইৰণ সালফেট প্লাছ কপাৰ সালফেট আৰু লোৰ মাজত বিক্ৰিয়া ঘটি আইৰণ সালফেটৰ দ্ৰব্য আৰু তাম উৎপন্ন হয় বুজি পালা তো ইয়াত কি হৈছে আমাৰ ৰঙৰ পৰিৱৰ্তন হৈছে গতিকে ইউ হৈছে এক প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া নেক্সট আহিলে ৰাষ্টিং অফ আইৰণ লোড মামৰে ধৰা বিক্ৰিয়াটো এতিয়া আমি ডিছকাছ কৰিছোঁ লোড মামৰে ধৰিবলৈ হ'লে আমাৰ কি প্ৰয়োজনীয় কণ্ডিশ্যনকেইটা কি দ্য প্ৰেজেঞ্চ অফ বোথ অক্সিজেন এণ্ড ৱাটাৰ ইজ এছেঞ্চিয়েল গতিকে কি হ'ব লাগিব যে লোড মামৰে ধৰিবলৈ হ'লে অক্সিজেনৰ উপস্থিতি থাকিব লাগিব আৰু লগতে কি থাকিব লাগিব পানী থাকিব লাগিব পানীটো কেতিয়াবা জলীয় অৱস্থাতো থাকিব পাৰে বা ৱাটাৰ ভেপাৰ যেটো আমাৰ জলীয় দ্ৰৱ বুলি কওঁ জলীয় ভাৱ অৱস্থাতো থাকিব পাৰে বা জুলীয়া পানী হিচাপেও আমি ল'ব পাৰোঁ যে মুঠতে পানী পালেই হ'ল যিকোনো অৱস্থাতে জলীয় ভাৱ হ'ব পাৰে বা জুলীয়া পানী আৰু লগতে থাকিব লাগিব অক্সিজেন এই দুটা যদি পায় এই দুটা পালেহে বস্তু এটাত লোহাৰ বস্তু এটাত তোমাৰ মামৰে ধৰিব উদাহৰণস্বৰূপে এখন কটাৰী যদি শুকান অৱস্থাত থৈ যোৱা যায় কেতিয়াও কটাৰীখনত মামৰে নধৰে সেই কটাৰীখন যদি বাহিৰত কেইবাদিনো পেলাই থোৱা তেতিয়া কি হ'ব বাহিৰত নিয়ৰ পৰিব বা অন্য বৰষুণ পৰা পাছত যেতিয়া ইয়াৰ বায়ু সংস্পৰ্শলৈ আহিব তেতিয়া কটাৰীখনত মামৰে ধৰিব তো ইয়াৰ পৰা কি বুজি পালে মামৰে ধৰিবলৈ হ'লে আমাৰ দুটা বস্তু লাগিব এটা অক্সিজেন আৰু এটা ৱাটাৰ পানী আৰু অক্সিজেন তো ইয়াত হোৱা বিক্ৰিয়াটো কি ধৰণৰ চোৱা আইৰণ প্লাছ অক্সিজেন প্লাছ ৱাটাৰ তিনিটা বস্তু লাগিব আইৰণটো লাগিবই আইৰণৰ লগত অক্সিজেন আৰু ৱাটাৰ লো লগত অক্সিজেন আৰু পানী যোগ হ'ব লাগিব যোগ হোৱাৰ ফলত কি হয় মামৰ উৎপন্ন হয় আৰু মামৰক বৈজ্ঞানিক ভাষাত কি বুলি কোৱা হয় আইৰণ অক্সাইড বুলি কোৱা হয় আমি ৰাসায়নিক ভাষাত ইয়াক মামৰ সাধাৰণ ভাষাত আমি মামৰ বুলি ক'ম বা ইংৰাজীত ৰাষ্ট বুলি ক'ম কিন্তু আমি যদি বিজ্ঞানত চাওঁ বিজ্ঞানত ব্যৱহাৰ কৰা শব্দটো হৈছে আইৰণ অক্সাইড আইৰণ অক্সাইডৰ সংকেতটো হৈছে Fe2O3 ৰাসায়নিক বিক্ৰিয়াটো এই ধৰণৰ লো বুজোৱা হয় Fe চিহ্ন বা চিম্বলটোৰে বুজোৱা হয় তো Fe plus O2 plus H2O it becomes Fe2O3 এইকেইটা লগ খাই Fe2O3 বা আইৰণ অক্সাইড উৎপন্ন হয় এতিয়া আমি চাওঁ যে যেতিয়া বস্তু এটাত মামৰে ধৰিলে কি হৈ যায় লোৰ পদাৰ্থত লোৰ বস্তু এটাত যদি মামৰে ধৰে আইৰণৰ বস্তু এটাত যেতিয়া মামৰে ধৰিব বস্তুটো বেয়া হৈ যায় অলপকৈ এৰাই গৈ থাকে লাষ্টত গৈ পেলাই কি হৈ যায় বস্তুটো একেবাৰে ডেমেজ হৈ যায়গৈ গতিকে আমাৰ উদ্দেশ্যটো হ'ব লাগিব যে আমাৰ আইৰণখিনিক সদায় প্ৰটেকশ্যন দিব লাগিব যে লোখিনিক মামৰে নধৰাকৈ ৰাখিব লাগিব তো প্ৰথম কথাটো যদি আমি চাওঁ মামৰে নধৰাকৈ ৰাখিবলৈ হ'লে এক নম্বৰ সহজ উপায়টো হৈছে যে তাক পৰাপক্ষত অক্সিজেন বা পানীৰ পৰা আঁতৰাই ৰাখা কিন্তু সেইটো একচুৱেল সলিউশ্যন হ'ব নোৱাৰে কিয়নো আমি বহুত লোৰ বস্তু পানীতে ব্যৱহাৰ কৰিবলগীয়া হয় উদাহৰণস্বৰূপে এখন জাহাজ এখন পানীতে থাকে বেছিভাগ সময় পানীতে থাকিবলগীয়া হয় বা অন্য কটাৰী বা ঘৰত ব্যৱহাৰ কৰা অন্য সামগ্ৰীবোৰ পানীৰ পৰা আঁতৰাই ৰখাটো কেতিয়াও ইয়াৰ উপায় হ'ব নোৱাৰে গতিকে পানীৰ ওচৰলৈ পানীৰ সংস্পৰ্শ পাবই আৰু লগতে ই কি হ'ব অক্সিজেনটো থাকিবই বায়ু পোৱাৰ লগে লগে মুকলিত অঞ্চলত অক্সিজেন পাব গতিকে আমি ইয়াক সেইটো অক্সিজেন বা পানীৰ পৰা আঁতৰাই ৰখাটোৱে উপায় হ'ব নোৱাৰে কাৰণ এইকেইটাক আমাৰ কি কৰিব লাগিব সেইকেইটা সংস্পৰ্শলৈ আহিবই গতিকে অন্য উপায় থাকিব লাগিব যে লোহাত মামৰে নধৰা ইয়াত কি কৰিব পাৰোঁ আমি সাধাৰণভাৱে লোহাত মামৰে নধৰিবলৈ লোহাটোৰ ওপৰত কি কৰিব পাৰোঁ গ্ৰীচ লগাব পাৰোঁ পিষ্টল কাৰক বা লুব্ৰিকেণ্ট লগাব পাৰোঁ তোমালোকে দেখিছা তোমালোকে চিনি পোৱা কিছুমান পদাৰ্থত আমি কি পিছল হ'বৰ কাৰণে এটা পদাৰ্থ লগাওঁ যে গ্ৰীচ বুলি কয় গ্ৰীচ অসমীয়াত তাক পিষ্টল কাৰক বুলি কয় আৰু ইংৰাজীত কয় লুব্ৰিকেণ্ট গতিকে লুব্ৰিকেণ্ট বা পিষ্টল কাৰক পদাৰ্থ লগাই পেলাই আমি তাক মামৰৰ পৰা বচাব পাৰোঁ কিন্তু কথাটো হৈছে এবাৰ লগালেই নহ'ব সি সহজে এৰাই যায় গতিকে লুব্ৰিকেণ্টটো আমি সঘনাই লগাই থাকিব লাগিব মামৰৰ পৰা বচাবলৈ হ'লে সেইটো একেবাৰে উপযোগী বা ভাল মেথড নহয় এতিয়া ভাল মেথডটো হৈছে গেলভেনাইজেশ্যন
অসমীয়াত কোৱা হয় 10টা লেপন এটা 10টা শব্দতে কি বুজায় জিংক আমি যেটো জিংক ধাতুটোক অসমীয়াত 10টা বুলি কোৱা হয় এটা কি হৈছে দা প্ৰসেছ অফ ডিপজিটিং এ লেয়াৰ অফ জিংক ইন আইৰন ইজ কল্ড গেলভানাইজেশ্যন লোৰ ওপৰত 10টা প্ৰলেপ দিয়া প্ৰক্ৰিয়াটোক 10টা লেপন বোলা হয় যদি আমি লো এডাল বস্তু থাকিব লো বস্তু এটাৰ ওপৰত যেতিয়া ইয়াত কি হয় সম্পূৰ্ণৰূপে ইয়াত কি কৰি দিয়া প্ৰলেপ দিয়া হয় তাৰ ওপৰত এটা পাতল প্ৰলেপ দিয়া হয় এটো জিংকৰ প্ৰলেপ দিয়ে তো জিংকৰ প্ৰলেপ এটো কাৰণে দিয়ে যে জিংকে বায়ু আৰু পানীৰ সংস্পৰ্শ পালেও বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে মামৰ উৎপন্ন নকৰে সেয়েহে লো বস্তুখিনি বচাই ৰাখিবৰ কাৰণে আমি জিংকৰ প্ৰলেপ দিওঁ আশা কৰি বুজিব পাৰিছা শেষত এটা টপিক আছে সেই টপিকটো হৈছে যে ক্ৰিষ্টেলাইজেশ্যন অসমীয়াত ইয়াক কোৱা হয় স্ফটিকীকৰণ কথাটো হৈছে কি উদাহৰণস্বৰূপে আমি চাওঁ স্ফটিক চেনি বা নিমখ এইবোৰ আমাৰ কি স্ফটিক বা ক্ৰিষ্টেল হিচাপে পাওঁ তে আমি যদি চাওঁ নিমখ ক'ৰ পৰা পাওঁ নিমখ আমি সাগৰৰ পানী যদি আমি বাষ্পীভৱন কৰিব পাৰোঁ পানীখিনি শুকুৱাই দিলে তাত কি থাকি যাব নিমখ থাকি যাব কিন্তু কথাটো হৈছে সাগৰৰ পানী পোনে পোনে শুকুৱালে যিটো নিমখ পাওঁ নিমখখিনি ক্ৰিষ্টেল আকাৰত বা দানা আকাৰত নাপাওঁ স্ফটিক আকাৰত নাপাওঁ ইয়াৰ মানে গুৰি পাউডাৰ নিচিনাকৈহে পাওঁ গতিকে ইয়াত কি প্ৰক্ৰিয়াৰে আমি ক্ৰিষ্টেল পাব পাৰো সেই বিষয়ে আমি ডিসকাস কৰিছো সেই প্ৰক্ৰিয়া যিটো আমি প্ৰক্ৰিয়া ক্ৰিষ্টেল পাব পাৰো সেই প্ৰক্ৰিয়াটোকে কোৱা হয় ক্ৰিষ্টেলাইজেশ্যন অসমীয়াত স্ফটিকীকৰণ কিন্তু জানিবলগীয়া কথা এইটোৱে যে স্ফটিকীকৰণটো ৰাসায়নিক পৰিৱৰ্তন নহয় স্ফটিকীকৰণ হৈছে এক প্ৰকাৰ ভৌতিক পৰিৱৰ্তন তো ইয়াত কি লৈছে কপাৰ সালফেট অলপ আগত কৈছিলে কপাৰ সালফেট লৈছে কপাৰ সালফেটত আমি কপাৰ সালফেট দ্ৰৱত যদি আমি কি কৰো তোমাৰ তাপ দিও পানী ইয়াত যিখিনি দ্ৰৱ থাকিব দ্ৰৱটোক লাহে লাহে তাপ দিলে একেবাৰে বেছি তাপ নিদি পেলাই লাহে লাহে তাপ দি পেলাই যেতিয়া আমি ইয়াৰ গাঢ়তাটো কমাই দিও কনসেন্ট্ৰেচনটো আমি ডিক্ৰিজ কৰো তাৰ পাছত অলপ সময় শুকুৱাবলৈ দিলে আমি কপাৰ সালফেটৰ ক্ৰিষ্টেল পাওঁ লাহে লাহে শুকুৱাবলৈ দিওঁতে কি ক'লে সম্পূৰ্ণ ৰ'দত বা বেছি তাপ দি পেলাই শুকুৱালে নহব ইয়াক লাহে লাহে শুকুৱাবলৈ দিলে কি হয় কপাৰ সালফেটৰ আমি ক্ৰিষ্টেলটো পাম গতিকে এটো এটা হৈছে ভৌতিক পৰিৱৰ্তন এটো গতিকে আমি ক্ৰিষ্টেলাইজেশ্যন শিকিলো ইয়াৰ আগত গেলভানাইজেশ্যন শিকিলো গেলভানাইজেশ্যনটো কিয় কৰা হয় গেলভানাইজেশ্যনটো কৰা হয় যে ৰাষ্টিঙৰ পৰা বাচিবৰ কাৰণে গেলভানাইজেশ্যন এপ্লাই কৰা হয় আৰু ৰাষ্টিংটো হৈছে কি মামৰ আঠা প্ৰক্ৰিয়াটো এক প্ৰকাৰ ৰাসায়নিক পৰিৱৰ্তন আমি কেইবাটা ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিলো আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা ইয়াৰ পাছতো যদি কিবা সুধিবলগীয়া থাকে তোমালোকে গ্ৰুপটোৰ জৰিয়তে ক্লাছ টিচাৰক সুধিবা মই তেতিয়া নেক্সট ক্লাছত আমি ডিসকাস কৰি দিম গতিকে তোমালোকৰ এই পাঠটো ইমানতে শেষ হৈছে ইয়াৰ লগত ৰিলেটেড প্ৰশ্নখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা